নমস্কাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ সো আজি ভাৰতৰ প্ৰথম ইণ্ডিয়াছ ফাৰ্ষ্ট জিকেৰ কিছুমান কোৱেশ্চন আনসাৰ আলোচনা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণ চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব ভাৰতৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল লেলা হেড ভাৰতৰ প্ৰথম উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল হৰিলাল জি কানিয়া ভাৰতৰ প্ৰথম পুৰুষ মহাকাশচাৰী কোন আছিল ৰাকেশ শৰ্মা ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল ডক্টৰ কল্পনা চাওলা ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কিমান চনত হৈছিল 1952 চনত ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল হুচেতা কৃপালিনী ভাৰতৰ প্ৰথম আইচিএছ বিষয়া কোন আছিল সত্যেন্দ্ৰনাথ বিষয়া ভাৰতৰ প্ৰথম মহিলা আইএএছ কোন আছিল আন্নাৰাজন জৰ্জ ভাৰতৰ প্ৰথম মহিলা আইপিএছ কোন আছিল কিৰণ বেদী ভাৰতৰ প্ৰথম মহিলা আইএএফ কৰ্ট মাৰ্শাল কোন আছিল অঞ্জলি গুপ্তা ভাৰতৰ প্ৰথম ৰেলৱে মেট্ৰ' ক'ত আছিল কলকাতা